যাবলৈ ওলালা নেকি? যাবলৈ ওলালো। মাজনীয়ে কিবা কয় বোলে তোমাক। হেল্ল' পাপা। মাজনী কোৱা। কালি মোৰ বাৰ্থডে, তোমাৰ মনত আছেনে? তোমাৰ বাৰ্থডে আৰু মোৰ মনত নাথাকিবনে? কালি কিন্তু তুমি আহিবা প্লিজ। যাম তোমাৰ জন্মদিনৰ কাৰণে এইটো ৰখি আছো। মাক দিছোঁ দিয়া, বাই বাই পাপা। দে কোৱা। এতিয়া হ'ব দিয়া, মই ডিউটিলৈ যাবলৈ ওলালো। ঠিক আছে দিয়া, বাই। মাজনী তুমি এতিয়া কিতাপ পঢ়ি থাকা দেই, মই ভিতৰত অলপ কাম আছে, কাম কৰি লওঁ। आज ड्यूटी करके थक गया। हाँ भाई, थोड़ा सा लग गया है। अरे कल तो मैंने छुट्टी ले लिया, वो मेरा बेटी का जन्मदिन है इसलिए। हाँ भाई, कल तुम बहुत एंजॉय करेगा बेटी के साथ। हाँ, थोड़ा सा करना पड़ेगा। हेलो। हाँ सर जी बोलिए। जवानों, पाकिस्तानी आर्मी ने तुम लोग को चारों तरफ से घेर लिया है, जल्दी हमारे देश को बचाओ। पाकिस्तान खुद को आने दो। तुम लोग जल्दी से अपना अपना पोजीशन ले लो और हमले के लिए तैयार हो जाओ सब लोग। मेरा देश मेरा दिल में है साथ। जय हिंद। युद्ध होने वाला है। तालुकदार, कहाँ जा रहे हो तुम? आज पीछे रहा तो देश भी पीछे रह जाएगा। मत जाओ यार, यहाँ पे खतरा है। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। যোৱা নিশা হৈছে ভাৰত পাকিস্তানৰ সংঘৰ্ষত 2 বীৰ জোৱান শ্বহীদ হ'ল। শ্বহীদ দুজন ক্ৰমে হীৰক সিং পাঞ্জাৱ আৰু জন্দিত তালুকদাৰ অসম। হয়, আমি পুনৰবাৰ জনাব বিচাৰিছোঁ যে যোৱা নিশা হৈছে ভাৰত পাকিস্তানৰ সংঘৰ্ষত 2 বীৰ জোৱান শ্বহীদ হ'ল। শ্বহীদ দুজন ক্ৰমে হীৰক সিং পাঞ্জাৱ আৰু জন্দিত তালুকদাৰ অসম। কি বলবা? নাই হোৱা মাজনী, একো হোৱা নাই। কি হ'ল মাইনা? পাপা ইমান দেৰি কিয় আহি পোৱা নাই? আহিব ৰ'বা, মই ফোন এটাকে কৰোঁ ৰ'বা। হেল্ল', তুমি ক'ত আছা? মাইনাই কেক কাটিবৰ কাৰণে তোমালৈ ৰৈ আছে। আহা, তুমি সোনকালে আহা। ৰ'বা, আহি পাইছেহি, চুক পাইছেহি। মনে যদি তোকে চকুলো
নিচুকাই দিবানে ও দেউতা সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা শোকত যদি বিষাই বুকু তুমিও কান্দিবানে দেউতা বিষাই বুকু তুমিও কান্দিবানে দেউতা জীৱন যদি হয় ভাগৰুৱা অ মা পাপা আহিছে পাপাৰ লগত অফিচৰ গোটেই মানুহ আহিছে ৰ'বা মই পাপাক মাতি লৈ আহিম খুঁজে খুঁজে তুমি মোৰ ছায়া হাততে হাত ধৰি তুমি ৰলাহি চকুতে চকু ৰাখি কিনো কলাহি